মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে আজি আলোচনা কৰিম। ঠিক আছে, তেনেহ'লে ভিডিঅ'ৰ পৰা নকৰি আৰম্ভ কৰোঁ। আৰু বহুতে মোক কৈছিলে দাদা মোৰ পৰীক্ষা বেয়া হৈছে, তোমালোকে কি কৰিবা? মই তোমালোকক কিছুমান এডভাইচ দিম। তেনেহ'লে ভিডিঅ'ৰ পৰা নকৰি আমি আৰম্ভ কৰাটো বেছি ভাল হ'ব। যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো এপ্ৰিল মাহত তোমালোকে বহিবোৰ চেক কৰা হ'ব আৰু মে' আৰু জুন মাহৰ প্ৰথমতে ৰিজাল্ট প্ৰকাশ পাব। ঠিক আছে, আৰু যোনসকলৰ পৰীক্ষা বেয়া হ'ব তোমালোকে একো টেনশ্যন কৰিব নালাগে। তোমালোকৰ কাৰণে এটা স্পেচিয়েল এক্সাম হ'ব বা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব। এই কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি তোমালোকৰ মাৰ্কছ ভালদৰে ল'ব পাৰিবা। ঠিক আছে, আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া হ'ব? মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ 1 মাহ পিছত হ'ব। ঠিক আছে, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত 1 মাহ পিছত সেই কম্পাৰ্টমেণ্টেল এক্সাম আৰম্ভ হ'ব। তাতে তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰা। আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে কেনেকৈ পঢ়িবা? একেবাৰে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত কিন্তু তোমালোকৰ কুৱেশ্যন পেপাৰখন বহুত ইজি থাকে। ঠিক আছে, আৰু বহুত টাইম কৈছিলে গেছ মাৰ্কৰ কথা কৈছিলে, গেছ মাৰ্কো দিব নাই। গেছ মাৰ্ক দিয়াটো 100%। ঠিক আছে, যিকোনো 3টা ছাবজেক্ট দিব পাৰে বা 2টা ছাবজেক্ট দিব পাৰে। কিমান দিব? 5 নম্বৰ থাকিব গেছ মাৰ্কৰ কাৰণে। সেইটো কাৰণে তোমালোকে টেনশ্যন ল'ব নালাগে, গেছ মাৰ্ক দিবই নিশ্চিতভাৱে। আৰু দুটামান কথা কৈছোঁ, মেট্ৰিক পাছ কৰা যে বহুতে বহুত ধৰণৰ স্কুলত পঢ়িব বা আৰ্টছ ছায়েন্স, ঠিক আছে, এইবোৰ কমাৰ্চ এনেকুৱা ধৰণৰ ব্ৰাঞ্চ চিলেক্ট কৰে বা এনেকুৱা ধৰণৰ কি কৰে চিলেক্ট হয়। এতিয়া তোমালোকে ভাবি চিন্তি ভালদৰে চিলেক্ট কৰিবা। আৰু সেই ভিডিঅ' লাগে যদি মই কমেণ্ট কৰি জনাবা কোনে ক'ত পঢ়া। আৰু বহুত ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়ে, মেকানিকেল পঢ়ে, ITI কৰে। সেই ওপৰত মই ভিডিঅ' বনাওঁ, যিহেতু মোৰ চেনেলটো এটা ITI ৰিলেটেড, ইঞ্জিনিয়াৰিং ৰিলেটেড, এডুকেশ্যন ৰিলেটেড চেনেল হয়। ইয়াতে মই গোটেইখিনি তথ্য তোমালোকক প্ৰদান কৰোঁ। তেনেহ'লে মই এটা কথা কৈ আহিছোঁ যে তোমালোকে ৰিজাল্টৰ কাৰণে অলপ অপেক্ষা কৰা। অপেক্ষা কৰাৰ পিছত মই ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' দিম। ঠিক আছে, ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিবা। লগত থকা যোনটো বেল আইকন সেইটো প্ৰেছ কৰি লোৱা। নেক্সট ভিডিঅ'ত পাম। ধন্যবাদ।